আশা কৰিছোঁ তোমালোকে চাগে ঘৰতে থাকি ভালদৰে পঢ়া শুনা কৰি আছা। আজি মই তোমালোকক এটা অনুৰোধ জনাইছোঁ, যেনেদৰে এটা সৰু শিশুকে এটা প্ৰকাণ্ড কাঠ কম দিনৰ ভিতৰত খাই শেষ কৰি দিয়ে, ঠিক তেনেদৰে তোমালোকেও চৰকাৰ নীতি নিয়ম মানি চলি ঘৰতে থাকি কিতাপৰ হৈ পঢ়া, তাৰ কাৰণে অনুৰোধ জনাই আজি মই তোমালোকক প্ৰাথমিক বিদ্যালয়ৰ সকলো শ্ৰেণীৰ বাবে বিষ্ণুপুৰ বাবুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মই নিজেই এটি সমূহীয়া পাঠ আগবঢ়াইছোঁ। তোমালোকে ভিডিঅ'টো চাই ঘৰত অভ্যাস কৰিবা, তাৰ কাৰণে পুনৰ অনুৰোধ থাকি মই পাঠলৈ আগবাঢ়াইছোঁ। তোমালোকক কৈছোঁ যে বৰ্ডখনত ইতিমধ্যে লিখা আছে, পাঠটো হ'ল ছবি অঁকাৰ সহজ পদ্ধতি। ইয়াতে তোমালোকে চাই লোৱা, ইয়াত কেইটামান মই চিহ্ন বা আকৃতি ইয়াত দি থৈ দিছোঁ। এইটো এটা আকৃতি, আমাৰ ওপৰ শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে ইয়াত ত্ৰিভুজ বুলি কয়। এইটো এটা আকৃতি, এইটো কোনোবাই বৰ্গ বুলিও ক'ব। এইটো এটা আকৃতি, ইয়াক কোনোবাই আয়ত বুলি ক'ব ওপৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে। এইটো হ'ল ঘূৰণীয়া বা কোনোবাই বৃত্ত বুলি কয় ওপৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে। এইটো তোমালোকে চিনি পাইছা, এইটো যোগ চিন, এইটো পূৰণ চিন, এইটো সমান চিন। এইকেইটা হ'ল আমাৰ অংক, 1 2 3 4 5 6 7 এনেকৈ 9লৈকে অংক। এইবোৰ আমি কি কৰিছোঁ, এই ছবি অঁকাৰ কাৰণে এটা আকৃতি হিচাপে ধৰি লৈছোঁ। এই আকৃতিসমূহৰ জৰিয়তে আমি এটা ছবি কেনেদৰে খুব সুন্দৰকৈ আঁকিব পাৰোঁ, তাৰে অকণমান মই কেইটামান আঁকি দেখুৱাইছোঁ। তোমালোকে এইখিনি ঘৰত প্ৰেক্টিছ কৰিবা। প্ৰথমতে মই ইয়াতে চাইছোঁ, এইটো এটা আকৃতি মই কেনেকৈ আঁকিব লাগে মই দেখুৱাই আছোঁ। এইটো এটা আকৃতি ধৰা, এইটো এটা আমি ত্ৰিভুজ বুলি কওঁ। এই ত্ৰিভুজটোৰ লগত আমি বৰ্গটো ইয়াতে আনি লগাই দিওঁ। এই বৰ্গটো দিলোঁ, বৰ্গটোৰ লগতে আকৌ এই আয়তটো আমি ইয়াতে লগাই দিওঁ। আয়তটো আমি ইয়াতে লগাই দিলোঁ। তাৰপিছতে ইয়াতে কি হ'ল, এই আয়তটো আকৌ এইফালে আমি থিয় হৈ আকৌ পুনৰ এটা আয়ত বা এই আকৃতিটো আঁকিলোঁ, এই আকৃতিটো আঁকিলোঁ। তাৰপিছতে ইয়াতে এইটো ঘূৰণীয়াটো আমি বৃত্ত বুলিও কওঁ, এইটো আমি ইয়াতে দি দিলোঁ। এইটো এটা সুন্দৰ ঘৰৰ আকৃতি হ'ল, যে ঘৰৰ ছবি নিচিনা হ'ল। ঠিক তেনেদৰে আমি এইফালে চোৱা, এইকেইটা আকৃতিৰে মই এইটো আঁকিলোঁ, এই চাৰিটা আকৃতি। এইকেইটা হ'ল এইটো যোগ চিন, এইটো পূৰণ চিন, এইটো সমান চিন। এইটোকে আমি কেনেকৈ ছবি আঁকিম চাই লোৱা। এইটো ধৰা মই যোগ চিনটো এনেকৈ দিলোঁ, তাৰপিছতে পূৰণ চিনটোও দিলোঁ মই। তাৰপিছত এই সমান চিনটো ইয়াতে লগাই দিলোঁ, এইডালৰ লগতে সমান চিনটো লগাই দিলোঁ। দিয়াৰ পিছত এই যোগ চিন বা পূৰণ চিনৰ যিকেইটা আমাৰ হেৰি থাকিল, ইয়াতে আমি এনেকৈ কিছুমান এইডাল তোমালোকে চাই লোৱা, এডাল তামোল বা নাৰিকলৰ গছৰ গছ হৈ পৰিব। আমি কি কি ব্যৱহাৰ কৰিম ইয়াত, যোগ চিন, পূৰণ চিন, সমান চিন। সমান চিন ব্যৱহাৰ কৰি আমি এই পাতকেইটা লগাই দিলোঁ। লগাই দিয়াৰ পিছত এডাল তামোল গছ আঁকিব পাৰি, নাৰিকল গছ আঁকিব পাৰি বা কলগছ আঁকিব পাৰি, বিভিন্ন ধৰণৰ খেজুৰ গছ, এনেকুৱা ধৰণৰ যিবিলাক গছ আছে সেইবিলাক গছ আমি এই চিনকেইটাৰ জৰিয়তে আঁকিব পাৰোঁ। তাৰপিছতে আকৌ এটা দিছোঁ মই এই বৃত্তটো। আমি কেতিয়াবা ধৰি লৈছোঁ ফলৰ ছবি আঁকিব দিয়ে পৰীক্ষাত, আমি কেতিয়াবা ফলৰ ছবিবিলাক তৎক্ষণাত আঁকিব নোৱাৰোঁ। এই বৃত্তটোৰ জৰিয়তে মই এটা বস্তু দেখুৱাই দিছোঁ। ইয়াতে মই প্ৰথমতে
বৃত্ত আঁকিছোঁ ইয়াতে তলত আকৌ এটা মই ডাঙৰকৈ বৃত্ত আঁকিম এই বৃত্তটো লগতে ইয়াত কি কৰিলোঁ মই এইখিনি অকণমান মুচি বা ইয়াতে মই বেলেগকৈ দেখুৱাই দিছোঁ এইটো ইয়াতে অকণমান মুচি লৈ এনেকৈ অকণমান দি ইয়াতে এটা ফালি দিয়া তাৰপিছত এইখিনি ইয়াত এনেকৈ লগাই দিয়া এইখিনি এনেকৈ লগাই দিয়া তাৰপিছত এইটো এনেকৈ দিয়া তাৰপিছতে মই আকৌ শেষৰ আকৃতিটো দেখুৱাইছোঁ কৰাৰ পিছত তোমালোকে এইখিনি যেহেতু ছবি কাটিছিলে ৰাখিবা এইখিনি মুচি দিবা মুচি দিয়াৰ পিছত এইখিনি মুচি দিবা দিয়াৰ পিছত এনেকৈ এডাল আচমাৰি দিবা তাৰপিছত এনেকৈও কৰিব পাৰা এইটো কি হ'ল অমিতাৰ নিচিনা হয় প্ৰথম এনেকৈ আঁকিছোঁ তাৰপিছত কি কৰিলোঁ তাৰপিছত এইটো অমিতা তাৰপিছতে আৰু এটা মই দেখুৱাইছোঁ কি এই বৃত্তটোৰ জৰিয়তে আমি যেটা ফুলৰ ছবি অঁকা আহে ফুল বুলি মতে এইটো এটা মই দেখুৱাইছোঁ এইটো হ'ল বৃত্ত এই বৃত্তটো এটা মাৰ্বলৰ নিচিনাকৈ মই আঁকিলোঁ মাৰ্বলৰ নিচিনাকৈ আঁকি দি ইয়াক কি কৰিলোঁ পুনৰ এনেকৈ পাক এটা লগাই দিলোঁ পাককেইটা লগাই দিয়াৰ পিছত কি হ'ল গোলাপ ফুলৰ আকৃতি বৃত্তটোৰ জৰিয়তে মই আঁকিলোঁ ঠিক তেনেদৰে বিভিন্ন ফল মূল বা ফুল এইবিলাকো আমি আঁকিব পাৰোঁ এই বৃত্তৰ জৰিয়তে আমি এইবাৰ সংখ্যাকেইটা 1 2 3 4 5 6 7 8 9 লৈ এইবিলাক সংখ্যা আমি বিভিন্ন ধৰণৰ ছবি আঁকিব পাৰোঁ মই মাত্ৰ এটা দেখুৱাইছোঁ বেছি সময় নলওঁ মই গতিকে এটা মই দেখুৱাইছোঁ তেনে এইটো 2 দুইটো দিলোঁ মই এই দুইটোক সংযোগ কৰি কি কৰিব লাগিব আমি বিভিন্ন চৰাই চিৰিকটি আৰু কিবা কিবি এইবিলাকৰ চৰাই চিৰিকটি বা কিবা কিবি এনেকৈ আমি আঁকিব পাৰোঁ পানীত চাকৰি থকা হাঁহ পানীত চাকৰি আছে এইটো হাঁহৰ ছবি দুইটোৰ পৰা আৰু এটা মই দেখুৱাইছোঁ কি দুইটোৰ পৰাই এইটো চোৱা এনেকৈ লগাই দিলোঁ এইটো কি হ'ল যে বগলী বা বৰটোকোলা আঁকিব পাৰি বগলী আঁকিব পাৰি ঠিক এই দুইটোৰ জৰিয়তে যে নহওক এতিয়া মই এইখিনিকে তোমালোকক আজি দেখুৱাইছোঁ তোমালোকে এইখিনি যিখিনি মই দিলোঁ এইখিনি ঘৰত সুন্দৰভাৱে প্ৰেক্টিছ কৰিবা ভাবিছোঁ কম দিনৰ ভিতৰতে তোমালোকে এনেকৈ প্ৰেক্টিছ কৰি থাকিলে সুন্দৰকৈ ছবি আঁকিব পাৰিবা আৰু এইখিনিকে কৈ তোমালোকক সুস্থ হৈ থাকা আৰু আমাৰ যিটো লকডাউনৰ মাজতে আমাৰ কৰোণা ভাইৰাছে আমাক আক্ৰমণ কৰি আছে আমাৰ অসমত এতিয়া বৰ্তমান ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে চৰকাৰে যিখিনি নীতি নিয়ম মানি বা ধৰি দিছে সেইখিনি মানি ঘৰতে বহি কিতাপৰ পঢ়ি কিতাপ পঢ়ি থকা তাৰ কাৰণে অনুৰোধ জনাই আজিৰ পাঠ মই সামৰিছোঁ।